নমস্কাৰ। আজি গণেশ মন্দিৰৰ পৰা এটা ভিডিঅ' বনাই যাওঁ বুলি ভাবিলোঁ। এই চাই থাকক। আমি গণেশ মন্দিৰত আজি ধূপ চাকি জ্বলাই যাওঁ বুলি ভাবিলোঁ। আহক, আমাৰ ইয়াৰ হাতীচিলা গণেশ মন্দিৰ আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱা, চাই থাকক। আমি আগতে যেতিয়া আহিছিলোঁ এইবিলাক একো বনোৱা নাছিলে। যেতিয়া মানুহবিলাক বেছি অহা যোৱা তেতিয়া এইবিলাক ধুনীয়াকৈ বনাই পেলালে। চাবাচোন, পিছল আছে। ৰ'বা, মই গণেশ মন্দিৰত চাকি দিব আহিলোঁ। আজি ধূপ চাকি দিব আহিলোঁ। আৰু আপুনি আপুনি কিবা কৰিব নেকি? এইফালে সোমাব, জ্বলাই লওক। তাৰপিছত মই যাব পাৰিব। जय गणेश गणनाथ दयानिधि कर त्रिशूलकशोवरधारे ब्रह्मादिक सुरधावतमन में ऋषि गण मुनि सबदास तुम्हारे इतने बार भक्त कुदेहु दयानिधि भक्त जनों के तुम रखवारे। जय बाबा गणपति गजानन शिव शंकर भोलेनाथ। है बक मनोकामना पूरा कर बाबा बलबुद्धि विद्या धन पूर्व करा बालक बालिका मनोकामना पूरा कर बाबा गणपति गजानन शिव शंकर भोलेनाथ। हरि ओम हरि ओम हरि ओम। जय बेलेगा से ইয়াতে দি যাতে দিতে এগছ চাকি মই তাতে শিৱ মন্দিৰত দিব লাগিব। এনেকৈ যাব পাৰিম নে শিৱ মন্দিৰ? যাব পাৰিব। এইটো ইয়াতে দি দিয়ক, চেন্দুৰ ইয়াতে দি দিয়ক আৰু সিন্দুৰীটো ইয়াতে দি দিয়ক বাবা। এইটো ইয়াতে দিয়ক। আৰু এইবিলাক লৈ যাওক তাতে শিৱ মন্দিৰ, এইটো মেৰাই দিব। ইয়াতে বাবা কান্ধাত দি দিলে হ'ব। ইয়াতে দিলে হ'ব, তাতে থাকক এখন। ইয়াতে দিলে কান্ধা খুলি দিয়ক, আমি এতিয়া শিৱ মন্দিৰলৈকে গৈ আছোঁ। তাতে থাকি এফালে দি যাওঁ। যাওক। এই আছক আমাৰ গণেশ মন্দিৰৰ এইফালে সুৰংগ দি যাব পাৰি। যাই শিৱ মন্দিৰ ওলাব। এইটো ৰাস্তা ভাল আছে, লাহে লাহে মন্দিৰত এই সুৰংগৰ মাজেদি গৈ আছোঁ। আহক, চাই থাকক ভিডিঅ'টো। বলক। এই চাই থাকক, সুৰংগৰ ভিতৰত আছোঁ আমি এতিয়া। পূজা কৰিব আহিছোঁ। এতিয়া শিৱ মন্দিৰত আমি পূজা ভাগ দিম। কেইপাক বান্ধি 3 পাক ঘূৰাই দিয়ক, বান্ধিব নালাগে। 3 পাক ঘূৰাই কিনে এই 1 পাক, এই 2 পাক, 3 পাক। তাতে থৈ দিব। অলপ পানী দিয়ক। পানী আছে, বেলপাত আছে, অলপ দিয়ক বাবা। সেইটোৰ পৰা পানী দি দিব। ओम पार्यम 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 पार्यम। बेलपात अलग बेलपात
ओम सौसंदन बेलपत्र शिवाय नमः। आर्य बात है। ओम सौसंदन 3 बार दिखा। ओम सौसंदन बेलपत्र शिवाय नमः। ओम सौसंदन बेलपत्र शिवाय नमः। ये नाथ तुम्हारी नगरी में एक दीप जलाने आया हूँ। बाणी खात नहीं तेरे जैसी माने आया हूँ। ये नाथ मुझे अपना लेना अपना ही दास बना लेना। भव सागर पार करो मेरी मैया। बना देना जय बाबा गणपति गणपति देना। हेलो बाला बालिका महाकामना पूरा कर बाबा बलदेव दादा धाम এয়া চাওক হাতীচিলা গণেশ মন্দিৰ। এয়া চাওক হাতীচিলা মন্দিৰ, গণেশ মন্দিৰ, শিৱৰ মন্দিৰ আছে এফালে। চাই থাকক ভিডিঅ'বিলাক আৰু ভাল ভাল ভিডিঅ' দেখুৱাবৰ কাৰণে আপোনাক চেষ্টা কৰিম। এইফালে বিলাক কালী মন্দিৰ আছে, কালী মন্দিৰ দেখুৱাই আনো। এইটো চাওক কি প্ৰকাণ্ড শিল। জয় মা কালী। এইটো চাওক বন্ধুসকল, এইটো কালী মন্দিৰ, গণেশ মন্দিৰৰ লগতে লাগি থকা কালী মন্দিৰ। কালী মন্দিৰটো কেনেকুৱা আপোনালোকক অলপ দেখুৱাই দিওঁ। কালী সদায় যাতে ভালে কুশলে ৰাখা, সেইটোৱে প্ৰাৰ্থনা কৰোঁ। ভিডিঅ'টোত মই আৰু এটাই ক'ব বিচাৰিছোঁ যে আপোনালোকে এইবিলাক যিবিলাক ধৰক এইবাৰ আমাৰ ব্ৰহ্মপুত্ৰখন এই ছাইডলৈ গুচি আহিলে, আৰু কিছুমান কি কৰে, কিছুমান মানুহ ছাইডলৈকে গুচি যায়, কিন্তু বিৰাট দ হয়। এইবিলাক দেখিছেনে ফাট মেলি আছে, এই ফাট মেলি আছে, কেতিয়া খহে ঠিকন নাই। সেইটো কাৰণে মই কৈছোঁ যে মোৰ ভিডিঅ'টোৰ জৰিয়তে যিবিলাক মানুহ আহে গণেশ মন্দিৰত, কিন্তু ভুলতো যাতে আপোনালোকে ছাইডত ৰৈ আপোনালোকে হেৰি নকৰে। এই মাটি খহি আছে, এই মাটিবিলাক খহি আছে চব, কিন্তু ছাইডত কেতিয়াও নাহিব, বিৰাট দ জেগাবিলাক। মই এইটোৱে কওঁ যে ভুলতো আপোনালোকে বা ফটো মাৰি, কিছুমানে ধৰক ফটো মাৰিম বুলি চেলফি ল'ম বুলি আহে, কিন্তু কেতিয়া কি হয় একো ধৰিব পৰা নাযায়। কিন্তু পৰাপক্ষত আপোনালোকে ছাইডলৈকে নাহিব। সদায় ব্ৰহ্মপুত্ৰৰ সোঁত চেঞ্জ কৰি থাকে। এইয়া মাটি খহি আছে, চাউণ্ড শুনিছেনে? মাটি খহি আছে। নমস্কাৰ বন্ধুসকল, যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে, লাইক শ্বেয়াৰ আৰু পাৰে আৰু বেল আইকন ঘণ্টিটো দবাই দিব। আৰু মোৰ যিবিলাক ভিডিঅ'বিলাক নতুন নতুন ভিডিঅ' বনাই আছোঁ, সোনকালে আপোনালোকৰ ওচৰত বেল আইকন ঘণ্টিটো দবাই দিলে আপোনালোকে পাব। এইবিলাক চব এইয়া ব্ৰহ্মপুত্ৰৰ জাহাজ বনাই আছে। এইবিলাক আজি মই ভিডিঅ' মোৰ ইমানতে সমাপ্ত কৰিছোঁ। যদি চাই ভাল পাইছে, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু ঘণ্টি বটনটো, বেল আইকন ঘণ্টি বটনটো দবাই দিব। আৰু
আজি মই ইমানতে সমাপ্ত কৰিলোঁ আপোনালোকে চাই থাকক নেক্সট ভিডিঅ'